হেল্ল' ফ্ৰেণ্ডছ, মই আজি যিকোনো মোবাইলত ছফ্টৱেৰ আপডেট কৰিব লাগে না নালাগে তাকে ক'বলৈ ওলাইছোঁ। আৰু এই ছফ্টৱেৰ আপডেট কেনেকৈ কৰে তাকো জানিব পাৰিব। তাৰ আগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। আপোনালোকে যদি ছফ্টৱেৰ আপডেট কৰিব বিচাৰিছে বা কিয় আপডেট কৰিব লাগে সেইটো জানিবৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। সাধাৰণতে ছফ্টৱেৰ আপডেট এটা মষ্ট ভেৰি ইম্পৰ্টেণ্ট। এইটো ছফ্টৱেৰ আপডেটত মানে কিছুমান মোবাইলটো ইম্প্ৰুভমেণ্টৰ কাৰণে ছফ্টৱেৰ আপডেট আহি যায়। সেইকাৰণে ছফ্টৱেৰ আপডেটটো মই ভাবোঁ কৰাটো প্ৰয়োজনীয়। এই ছফ্টৱেৰ আপডেট কেনেকৈ কৰিব এতিয়া? এই ছফ্টৱেৰ আপডেট কৰিব হ'লে কেনেকৈ কৰিব তাক জানিবলৈ হ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণ চাব। আপোনালোকে ফাৰ্ষ্ট ছফ্টৱেৰ আপডেট কৰিবলৈ হ'লে ফাৰ্ষ্ট ইণ্টাৰনেটটো অন কৰি ল'ব লাগিব। ফাৰ্ষ্ট ইণ্টাৰনেট অন কৰিব লাগিব। তাৰপিছত ছেটিংছ যাব লাগিব। ছেটিংছ গৈ তলত যাব লাগিব। ইয়াতে আহিছে ছফ্টৱেৰ আপডেট। এই ছফ্টৱেৰ আপডেটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো ওপৰত চাব, ডাউনলোড এণ্ড ইনষ্টল বুলি লিখা আছে। ইয়াতে ক্লিক কৰি দিব। এইটো চাওক, ছফ্টৱেৰ আপডেট কিয় লাগে ইয়াত সম্পূৰ্ণ ফুল ডিটেইলছ আহিছে। ছিকিউৰিটি অফ ইয়'ৰ ডিভাইচ হেজ বিন ইম্প্ৰুভ। মোৰ এই মোবাইলটোৰ ছিকিউৰিটিৰ কাৰণে ইম্প্ৰুভ কৰা হৈছে। ইয়াতে মোৰ চাইজটো আহিছে 150। এইটো 150ৰ আপডেট আহিছে। এইটো কেনেকৈ ইয়াতে ডাউনলোড অপশ্যন আহিছে। এই ডাউনলোড অপশ্যনত ক্লিক কৰি দিব। এতিয়া অট'মেটিক ডাউনলোড হৈ যায়। এতিয়া চাওক ডাউনলোড হৈ আছে। আৰু ইয়াত এইটো চাওক মোৰ ডাউনলোড আপ টু ডেট হৈ গৈছে। এবাৰ ইয়াত ইনষ্টল নাও বুলি আছে।